মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক দৈনন্দিন দিয়া পাঠ মই নিদিওঁ। আজি এটা বেলেগ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে হয়তো তোমালোকে এইখন পাইছা, ছাত্ৰ-ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিকন সমল আৰু সমল নং 1, মানে এইটো সমল নং 1, ইয়াৰ পিছত আকৌ 2 নম্বৰ খণ্ড আহিব, তাৰপিছত হয়তো 3ও আহিব পাৰে। গতিকে এইখন হয়তো পাইছা আৰু অসমৰ প্ৰায়বোৰ স্কুলতে ইতিমধ্যে চাগে বিতৰণ হৈছে আৰু যদিহে নাই হোৱা কৰবাত অতি সোনকালে পাবা, কাৰণ এই ভিডিঅ'টো যিহেতু সকলোকে সাঙুৰি লোৱা হৈছে, গতিকে সকলোৰে বাবে মই কৈছোঁ। আৰু এইখিনি যিসকলে পাইছে তেওঁলোকেও ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। তেনেকুৱা পৰীক্ষা বুলি ভাবি লৈ ভয় খাব লগা একো কথা নহয়। এইখিনি স্ব-শিকন মানে নিজে শিকিব লগাহে বস্তু আৰু এইখিনিৰ ওপৰতে গ্ৰেড দিয়া হ'ব বুলি কোৱা হৈছে। গতিকে এইখিনি তোমালোকে ঘৰত পঢ়ি চেষ্টা কৰিবা যাতে শুদ্ধকে দিব পাৰা। গতিকে গ্ৰেডটো ভাল পালে হয়তো পিছলে সেইখিনিয়ে কামত দিব পাৰে, সেইটো কাৰণে চেষ্টা কৰিবা আৰু এইখিনিৰ পৰা তোমালোকৰ বহুখিনি লাভো হ'ব। ইয়াতে তোমালোকে প্ৰথম পেজটো উল্টাই পাবা এইটো পাঠ। ইয়াত আছে অসমীয়া বিষয়টো। মই যিহেতু ক্লাছ 4ৰ পাঠবোৰে ইতিমধ্যে দি আহিছোঁ, গতিকে আজি ক্লাছ 4ৰ যিখন স্ব-শিকন সমল সেইখনৰ ওপৰতে আজি আলোচনা কৰিম। প্ৰথমতে আছে চোৱা, বিষয় অসমীয়া, পক্ষীকুলৰ অভিযন্তা, 3য় শ্ৰেণীৰ পুনৰ আলোচনা বুলি লিখিছে। মানে কি হ'ল, পক্ষীকুলৰ অভিযন্তাটো পাঠটো 4ৰ্থ শ্ৰেণীৰ পাঠ্য বিষয়ত নাই, নহয় জানো? বহুতৰ হয়তো চিন্তা হ'ব পাৰে এইটো পাঠ ক'ৰ পৰা দিলে। আচলতে তোমালোকে যোৱা 3য় শ্ৰেণীতে পঢ়ি আহিছিলা এইটো পাঠ, হয়নে নহয়? সেইটোৰ ওপৰতে ইয়াত আলোচনা দিছে। কিন্তু কিতাপ নাই বুলি ভয় খোৱাৰো কোনো প্ৰয়োজন নাই, কাৰণ তোমালোকক ইয়াত ওপৰতে ধুনীয়াকৈ চমু টোকা হিচাপত এয়া গোটেই কথাখিনি সাৰাংশখিনি দি দিছে আৰু এই সাৰাংশখিনি পঢ়ি লৈ তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব। টুকুৰা চৰায়ে কি কি খায়? প্ৰথম প্ৰশ্ন আছে। প্ৰথমতে তোমালোকে প্ৰশ্নলৈ নাযাবাই, মই কৈছোঁ গোটেই এই সমল সামগ্ৰী যিখিনি দিছে গোটেইখিনি বিষয়ৰ ক্ষেত্ৰতে কওঁ। প্ৰথমতে তোমালোকে যিখিনি পেৰেগ্ৰাফ দিয়া আছে সেই পেৰেগ্ৰাফখিনি ভালকৈ পঢ়ি ল'বা। পঢ়াৰ পিছতহে প্ৰশ্নলৈ যাবা। ডাইৰেক্ট যদি প্ৰশ্নলৈ যোৱা ভয় খাই যাব পাৰা, এইটো ক'ৰ পৰা লিখিম কি কথা। কিন্তু ধুনীয়াকৈ একদম এটাও বাক্য নেৰাকৈ প্ৰথমৰ পৰা যেতিয়া পঢ়ি যাবা তেতিয়া তোমালোকৰ একেবাৰে সহজ লাগিব প্ৰশ্ন উত্তৰখিনি কৰিবলৈ। কাৰণ টুকুৰা চৰায়ে কি কি খায় এই উত্তৰটো ধুনীয়াকৈ ইয়াত আছে। মই টুকুৰা চৰাই, আমাৰ ভিন ভিন জাত আছে, এয়া চোৱা এনেকৈ গোটেইখিনি ইয়াত লিখা আছে। ফল মূল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদিও আমাৰ প্ৰিয় খাদ্য। এয়া ধান, মাহ, সৰিয়হ, হয়নে? আদি শস্যবোৰ আমি জাক পাতি খাই ফুৰোঁ। এনেকৈ গোটেই কথাখিনি আছে আৰু এইখিনি পঢ়া মানে তোমালোকে ইয়াৰে উত্তৰখিনি পাই গ'লা। আৰু এই উত্তৰখিনি ধুনীয়াকৈ সাৱধানে কৰিবা। দৰকাৰ হ'লে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিব পাৰা প্ৰথমতে, যাতে ভুল হ'লে কাটা কাটি কৰিব লগা নহয়। কলমেদি কাটা কাটি কৰি লেতেৰা কৰি নিদিবা আৰু ধুনীয়াকৈ চাফাকৈ কৰিবা কামবোৰ দেই। মই সকলোকে উদ্দেশ্য কৰি কৈছোঁ, যিহেতু গোটেইখিনি ইয়াত শিকাই দিব পৰাটো সম্ভৱ নহয় আৰু তোমালোকে নিজে পঢ়ি শিকি কৰিবলৈহে দিছে। তাতে কিবা অসুবিধা হ'লে আমি আছোঁ, বিদ্যালয়ৰ শিক্ষকসকলক তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। যিহেতু বিদ্যালয়ৰ শিক্ষকৰ মোবাইল নাম্বাৰ ইয়াৰ ওপৰত দিয়া থাকিব, শিক্ষকৰ ফোন নং বুলি দিয়াই আছে। কিবা অসুবিধা হ'লে ফোন কৰিব পাৰিবা। মই মাত্ৰ কেনেকৈ কৰিব লাগিব সেই বিষয়েহে তোমালোকক ইয়াত জনাব পাৰিম। গতিকে এইখিনি পঢ়িবা ফাৰ্ষ্ট, তাৰপিছত এইখিনি উত্তৰ কৰিবা। ঠিক তেনেকৈ চোৱা, তাৰ পিছৰ পাঠটো আমি উল্টিয়াই দেখিম। এয়া খালী ঘৰত প্ৰথম বাকচটোত দিয়া যুক্তাক্ষৰ লৈ শব্দ গঠন কৰা। ইয়াতে ইয়াত যুক্তাক্ষৰকেইটা দিয়া আছে, হয়নে? কোনটোৰ লগত কোনটো মিলিব? ধৰা তেনেকৈ ইয়াৰ পৰা এটা যুক্তাক্ষৰ লৈ ইয়াত বহাব লাগিব। এতিয়া দন্তীয়া তৎ হচৌকাৰে টু আছে, ইয়াৰ লগত কোনটো বহিব? প্ৰথম চ আৰু দ্বিতীয় চ, প্ৰথম ছয় দ্বিতীয় ছয় ছয় ছ, তুচ্ছ, হয়নে? তুচ্ছটো হ'লে মিলি যাব। তেনেকৈ আকৌ ইয়াতে কোনটো মিলিব? প্ৰ, পইৰ প্ৰ, দন্তীয়া স আৰু এই নন্যটো যদি দি দিয়া প্ৰসন্ন হ'ব, হয়নে? যিটোৰ লগত যোনটো মিলিব সেইটোৱে বহাব পাৰিবা। নিয়ঞ্চল অঞ্চল, মই মাত্ৰ কৈ দিছোঁ, তোমালোকে বাকীখিনি খেলি মেলি হৈ আছেতো গোটেইবোৰ, তোমালোকে নিজে মিলাবলৈ চেষ্টা কৰিবা আৰু ধুনীয়াকৈ শুদ্ধকৈ ধুনীয়া আখৰেৰে লিখিবা। তাৰপিছত প্ৰয়োজন সাপেক্ষে ছাত্ৰ ছাত্ৰীয়ে সুবিধা অনুসৰি শিক্ষকৰ সহায় ল'ব আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰিব। কৈছে যে তোমালোকে যিকোনো অসুবিধা হ'লেই শিক্ষকৰ সহায় ল'বা।
নিজৰ নিজৰ বিদ্যালয়ৰ শিক্ষকৰ সহায় ল'ব পাৰিবা তোমালোকৰ মেন্টৰ টিচাৰ আছে এইখিনিৰ কাৰণে তোমালোকক যিগৰাকী শিক্ষকে তোমালোকক দিছে তেওঁকে যোগাযোগ কৰিব পাৰিবা তাৰ পিছত জতুৱা ঠাঁচৰ লগত পৰিচয় হওঁহা বা হাজে বুটাব আছে এইবোৰ জতুৱা ঠাঁচ হয়নে এইবিলাক জতুৱা ঠাঁচ তোমালোকক পঢ়িবৰ কাৰণে দিছে এইখিনি পঢ়িবা পঢ়ি লৈ তাৰ পিছত চোৱা এই বাকচটোত থকাখিনিৰ লগত তোমালোকক মিলাবলৈ কৈছে হয়নে কোনটোৰ লগত কি মিলিব গাখীৰ কি কৰে গাখীৰ পগাই হয়নে পানী তুলে তেনেকৈ ধান কি কৰে চাউল কি কৰে তেনেকে তেনেকে এয়া চোৱা ঢোল বাই দেই ঢোল বজাই নহয় আকৌ ঢোল বাই বাঁহী বজাই এই দুটা ভুল নকৰিবা ঢোল বাই বাঁহী বজাই এয়া তৃতীয় শ্ৰেণীত তোমালোকে পাই আহিছা যিসকলৰ মনত আছে ধুনীয়াকৈ কৰিব পাৰিবা আৰু মনত নাই যদিও তেনেকৈ কৰিবা ভুল নকৰিবা অভিভাৱকৰ সহায় ল'বা আৰু শিক্ষকৰ সহায় ল'বা যদিহে অসুবিধা পোৱা তাৰ পিছত চোৱা কাক কি বোলে কওঁ আৰু লিখো আহা ঢোল খোল ভাল কৰা লোকক বাদিয়াৰ বুলি কয় তেনেকৈ খেতি কৰা লোকক কি বুলি কয় তোমালোকে জানাই নহয় জানো একেবাৰে সহজ কাপোৰ বোৱা লোকক কি কয় লুৰ সামগ্ৰী তৈয়াৰ কৰা লোকক কি কয় ইয়াত এটা শব্দত লিখিবা মাটিৰ বাচন তৈয়াৰ কৰা লোকক কি কয় যি খেল খেলে তেওঁ কোন খেলুৱৈ তেনেকৈ এইখিনি লিখিবা এয়া অসমীয়া ভাগটো ইমানতে শেষ তাৰ পিছত আহিলে ইংলিছৰ পাঠ অ লুক এট দ্য মুনৰ পৰা আছে চোৱা অ লুক এট দ্য মুন মই তোমালোকক পঢ়াইছোঁ প্ৰয়োজন হ'লে তোমালোকে চেনেলত গৈ আগৰ ভিডিঅ'খিনি চাব পাৰিবা এইটো চেনেলতে হয়নে সেই ভিডিঅ'খিনি চালেও গম পাবা তাতে প্ৰশ্ন উত্তৰো কৰোৱা হৈছে ইয়াত খালী ঠাই পূৰ কৰিব দিছে এইটো কিহৰ ছবি মুন হয়নে এম আৰু এনটো দি থৈছে ইয়াত বহিব ডাবল অ তেনেকৈ এইটো কি হয় ইয়াত খালী ঘৰবোৰ এনেকৈ পূৰণ কৰিবা মই গোটেইখিনি শিকাই নিদিওঁ আৰু শিকাই দিয়াটো কথাও নহয় কাৰণ তোমালোকক যিহেতু নিজে কৰিবলৈ দিছে নিজে চেষ্টা কৰিবা আৰু অসুবিধা হ'লে মোক জনাবা তাৰ পিছত কৈছে ৰিড দ্য পেছেজ গিভেন বিলো এইখিনি পঢ়ি ল'ব দিছে মই আগতেই কৈছোঁ যে পেৰেগ্ৰাফটো তোমালোকে আগতে পঢ়িয়ে ল'বা এটা লাইনো বাদ নিদিবা এটা শব্দও বাদ নিদিবা ধুনীয়াকৈ পঢ়িবা বস্তুখিনি আৰু ইয়াত যিখিনি কথা আছে সেইখিনিয়ে তোমালোকে ইয়াতে খালী ঠাই পূৰণ কৰিব লাগিব এই ফটোবিলাকো স্পষ্ট হোৱা নাই বাৰু ভালকৈ কিছুমান এখন হৈছে এইটো মুন হ'ব হয়নে এইটো মুনৰ ফটো আছে দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি এই গোটেই বাক্যটো কিন্তু ইয়াতেও আছে চোৱা দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি এইখিনি যদি পঢ়া ইয়াৰে বাক্যবোৰ তোমালোকৰ একেবাৰে সহজ হ'ব ইয়াৰ পৰা বাছি বাক্যবোৰ ফিল আপ কৰিবা দেই তাৰ পিছত চোৱা 2 নম্বৰ আনসাৰ দ্য ফলোইং কুৱেশ্যনছ এইখিনি প্ৰশ্ন উত্তৰ কৰা হু ৱাজ লুকিং এট দ্য স্কাই এই পেৰেগ্ৰাফটোতে আছে আৰু যদি বিশেষ প্ৰয়োজন হয় তোমালোকে আগৰ পাঠটো চাই ল'বা চেনেলটোতে আছে উলিয়াব নিশ্চয় পাৰিবা চাই ল'বা হোৱাট ৱাজ শ্বাইনিং ব্ৰাইটলি এইমাত্ৰ দেখাইছিলোঁ হয়নে দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি আৰু এইটো ইয়াতেও আছে হয়নে দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি ইয়াতে গোটেইখিনি আছে গতিকে এনেকৈ এই খালী ঠাই পূৰণ কৰাখিনি কৰিবা তাৰ পিছত আছে চোৱা এইখিনি 3 লেটছ ৰিড দ্য পয়েম অ লুক এট দ্য মুন ফ্ৰম ইয়ৰ টেক্সট বুক কৈছে তোমালোকক অ লুক এট দ্য মুনটো টেক্সট বুকৰ পৰা পঢ়িব কৈছে পঢ়াখিনিতো তোমালোকে ছাবমিট কৰিব নোৱাৰা কিন্তু সেই বুলিয়ে যে এইখিনি নপঢ়িবা তেনেকুৱা কথা নহয় তোমালোকক যি কৰিব কৈছে একদম আখৰে আখৰে কৰিবা এইটো পঢ়িব দিছে গতিকে পঢ়িবাই আৰু যদি কোনোবাই পঢ়িব একবাৰত নাই পাৰা দুবাৰ তিনিবাৰ 10 বাৰ যেইবাৰত পাৰা চেষ্টা কৰিবা এইটো পঢ়িব দিছে যেতিয়া পঢ়ি ল'বা দেই তাৰ পিছতহে 4 নম্বৰলৈ যাবা লাহে ধীৰে কৰিবা 15 দিন সময় আছে গতিকে কম সময় নহয় 15 দিনত ধুনীয়াকৈ হৈ যাব লাহে ধীৰে কৰিবা বুজি লৈ কৰিবা 4 নম্বৰত দিছে লেটছ ৰাইট লিখিব দিছে দেয়াৰ এয়াৰ ফেয়াৰ এইবিলাক কি হয় ৰাইমিং ৱৰ্ডছ হয়নে মানে একে যে উচ্চাৰণবিলাক দেয়াৰ এয়াৰ ফেয়াৰ তেনেকৈ স্মলাৰ বিগাৰ ইয়াত কি হ'ব পাৰে স্মলাৰ বিগাৰ তেনেকুৱা শুনা এটা শব্দ লিখি দিবা যিকোনো হ'ব পাৰে অৰ্থৰ মিল থাকিব লাগিব বুলি কথা নাই ইয়াতে উচ্চাৰণটো একে হ'লে হ'ল ব ও তেনেকৈ কি হ'ব পাৰে লো হ'ব পাৰে LOW হয়নে তেনেকুৱাকৈ এইটো নিজে কৰিবা মই এটা বাৰু কৈয়ে দিলোঁ তোমালোকে বেলেগো লিখিব পাৰিবা এইটোৱে লিখিব লাগিব বুলি একো কথা নাই 5 নম্বৰটো ৰাইট দ্য লাইনছ ফ্ৰম দ্য পয়েম হেভিং দ্য ফলোইং ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ মুনটো দি লুক এট দ্য মুন এটা বাক্য বনালে হয়নে তেনেকৈ মাদাৰ লেম্প স্মলাৰ বো বিগাৰ এইকেইটা দি এটা বাক্য বনাবলৈ দিছে হয়নে আৰু ক'ৰ পৰা বনাব দিছে পয়েমটোৰ পৰা পয়েমটোত যিবিলাক লাইনছ আছে কৈছে ৰাইট দ্য লাইনছ ফ্ৰম দ্য পয়েম
having the following words এইকেইটা শব্দ থকা যিকেইটা বাক্য আছে পয়েমটোত অ লুক এট দ্য মুন বুলি পয়েমটোত যিকেইটা বাক্য আছে এইকেইটা শব্দ থকা হে তাতে লিখি দিব পাৰিবা ইয়াত দে বাক্যকেইটা পুৰা লিখি দিবা মই কৈছোৱে ধুনিয়াকে সাফাকে কৰিবা আৰু এটো সোৱা ইংলিছৰখিনি আমি আলোচনা কৰিলো অসমীয়াৰখিনি আলোচনা কৰিলো তাৰ পিছত আছে গণিত বিষয় গণিত বিষয়ৰ প্ৰথমতে দিছে সোৱা সানে কিবোৰ সম্পূৰ্ণ কৰিব দিছে এবিলাকো তোমালোকে তৃতীয় শ্ৰেণীত পাইছা হয়নে ইয়া তৃতীয় শ্ৰেণীৰ পুনৰ আলোচনা বুলি কৈছে 12 16 20 তাৰ পিছৰটো কি হ'ব 24 হ'ব হয়নে কেনেকৈ হ'ব সোৱা 12 ৰ পৰা 16 লৈকে 4 12 13 14 15 16 12 ৰ পৰা 16 লৈকে যেহেতু 4 আকৌ 16 ৰ পৰা 20 হৈছে মানে 4 4 কে আগবঢ়াই নি আছে সানেকিটো হয়নে 12 16 20 তাৰ পিছত হ'ব 24 তাৰ পিছত আকৌ 4 বাঢ়িব এনেকে মানে তোমালোকে চাবা যে ইয়াত কি মানে কোনটো ক্ৰমত আগবাঢ়িছে এইটো চোৱা তাৰ পিছৰটো 10 20 30 মানে 10 10 কে আগবাঢ়িছে হয়নে 10 20 30 40 এনেকে আগবাঢ়ি যাব বাকিখিনি তেনেকৈ লৈ যাবা তাৰ পিছৰটো চোৱা 50 45 40 এটুত কেনেকুৱা এটুত আকৌ নামি আহিছে হয়নে 50 ৰ পিছত 45 হ'ল মানে 5 কমি গ'ল আকৌ ইয়াতকে 5 কমিল আকৌ ইয়াতকে 5 কমিব এনেকৈ এটু কমাই নি থাকিবা তাৰ পিছত 10 9 8 এটু 10 ৰ পৰা তললে আহি আছে 10 9 8 7 6 5 এনেকৈ আহিব দেই তাৰ পিছত 87 89 91 ইয়াত আকৌ 2 2 কে বাঢ়িছে হয়নে তেনেকৈ বঢ়াই নিবা তোমালোকে সানেকিৰ প্ৰথম কেটা লক্ষ্য কৰিলে পিছৰখিনি কেনেকৈ কৰিব লাগিব ভালকৈ বুজি পাই যাবা ঠিক তেনেকৈ 2 নম্বৰৰ সানেকিখিনিও চাবা A C E G মানে মাজত এটা কি লেটাৰ মিসিং আছে হয়নে A ৰ পিছত B টো লিখা নাই C লিখিছে C ৰ পিছত D টো লিখা নাই E লিখিছে তেনেকৈ G ৰ পিছত তোমালোকে এটা নিলিখি তাৰ পিছৰটো লিখিবা আকৌ এটা নিলিখি তাৰ পিছৰটো লিখিবা তেনেকৈ কৰিবা তাৰ পিছত এইখিনি তেনেকৈ তোমালোকে চালে গম পাবা যে কেটা মিসিং আছে তাৰ পিছত চোৱা A মানে এটা ক্যাপিটাল এটা স্মল কে লিখিছে তেনেকৈ গুটেখিনি গুছি যাব তাৰ পিছত এটু কেনেকৈ কৰিছে A লিখিলে তাৰ পিছত পিছৰ যেটো লেটাৰ B টো আকৌ স্মলত ইয়াত মাজত ভৰাই দিছে C টো লিখিলে হয়নে C ৰ পিছত D টো লিখিলে কিন্তু D টোকে আকৌ এবাৰ স্মল লেটাৰত ভৰাই দিছে তেনেকৈ বাকিখিনিও কৰিব লাগিব এখিনি দেখি ভয় খাব নালাগে প্ৰথম কেটা কেনেকৈ কৰিছে একদম সন্তৰ্পণে লক্ষ্য কৰিবা তেতিয়া তোমালোকে বাকিখিনি বুজি পাই যাবা তেনেকৈ কৰিবা আৰু কিবা অসুবিধা হলে মই আছুৱে জনাবা তাৰ পিছত চোৱা 3 নম্বৰখিনি তলত দিয়া ছবিবোৰ মন কৰা আৰু শুদ্ধ ছবিটো পাছৰ খালি ঠাইত আঁকা এটো সানেকিয়ে হয় এটো পাত এনেকৈ গল তাৰ পিছৰটো এনেকৈ তাৰ পিছৰটো আকৌ তেনেকৈ হয়নে তেনেকৈ আকৌ তিনটা তোমালোকে ইয়াত ভৰাব লাগিব আকৌ একেটা চোৱা ক্ৰম অনুসৰি এটু কেনেকৈ গৈছে তাৰ পিছৰটো এনেকুৱা এবিলাকটো ছবি আঁকা তোমালোকে আৰু ভাল পাবা কৰিবলে তেনেকৈ কৰিবা এটু কৰা আছে ইয়াৰ লগত বাকি কেটা তোমালোকে যিখিনি আঁকা নাই সেইখিনি আঁকিবা তেনেকৈ বাকি কেটাও কৰিবা মাত্ৰ লেতেৰা নকৰিবা মই বাৰবাৰ কৈছো লেতেৰাকৈ এখন জমা নিদিবা তেতিয়া দেখিবলে বহুত বেয়া হ'ব তাৰ পিছত 4 নম্বৰ এটা সৰু ভেকুলিয়ে দুটা সংখ্যা জপিয়াই যায় তৃতীয় সংখ্যাটো গৈ পায় ভেকুলিটো কোন সংখ্যা কেটা জপিয়াই পাবগৈ বিচৰা আৰু সেই সংখ্যাবোৰৰ চাৰিওফালে গোল কৰা কি কৈছে ভেকুলিটোৱে দুটা সংখ্যা জপিয়াই যায় আৰু তৃতীয় সংখ্যাটো পায় হয়নে ভেকুলিটোৱে 1 2 জপিয়াই 3 নম্বৰটো পালে হয়নে তেতিয়া হলে দুটা সংখ্যা জপিয়াই গলে 3 ত যাব তাৰ পিছত 6 ত যাব 6 ৰ পৰা আকৌ 9 ত যাব হয়নে এনেকৈ জিটো সংখ্যাত যাব কৈছে কোন সংখ্যা কেটা জপিয়াই পাবগৈ বিচৰা আৰু সেই সংখ্যাবোৰৰ চাৰিওফালে গোল কৰা যিকেটা সংখ্যাত যাব হেকেটা তোমালোকে গোল কৰি দিব লাগে একেবাৰে সহজ এটো কৰিব পাৰিবা মাত্ৰ প্ৰশ্নটো ভালকে পঢ়িবা প্ৰশ্নটো ভালকে পঢ়িলে বুজাত একো অসুবিধা নহয় আৰু যদি তাৰ পিছতো অসুবিধা হয় আগতে ফোন কৰি সুধি লবা শিক্ষকক দেই তাৰ পিছতহে কৰিবা কলমেদি যদি প্ৰথমতে ভুলকে লিখি দিয়া পিছত কিন্তু কাটি পেলালে বহুত লেতেৰা দেখা যাব 5 নম্বৰটো তলত দিয়া তালিকাখনৰ শাৰীবোৰ পঢ়া আৰু পিছৰ হ'বলগীয়া আখৰ বা সংখ্যাটো লিখি শাৰীবোৰ পূৰ কৰা এই শাৰীবোৰ পঢ়িব দিছে এয়া সানেকিৰ দৰে আগৰ সানেকিখিনি যেনেকৈ কৰিছিলা তেনেকৈ যাব দিন ৰাতি আকৌ দিন ৰাতি
আকৌ দিন ৰাতি হয়নে তেনেকৈ কৰিবা এইখিনিও 20 30 40 তাৰপিছত 50 60 বাকিখিনি নকওঁ তোমালোকে নিজে কৰিবা ইয়াতো আছে এইখিনিৰ পিছত এইখিনি কৰিবা তাৰপিছত আছে 6 নম্বৰখিনি তলৰ বাকচটোত থকা সংখ্যা আৰু ছবিবোৰ ভালদৰে মন কৰা ছবি থকা ঠাইত কি সংখ্যা বহিব হিপিথিৰ সৰু বাকচবোৰত লিখা তলৰ বাকচটোত থকা সংখ্যাবোৰ আৰু ছবিবোৰ মন কৰিব দিছে হয়নে ছবি থকা ঠাইত কি সংখ্যা বহিব 1 2 3 ইয়াত বহিব 4 তেনেকৈ 6 পিছত ইয়াত কি বহিব সেইবোৰ তোমালোকে পিছফালৰ যেটো সৰু বাকচ পিছফালে সৰু বাকচবোৰত লিখিব দিছে ইয়া এটো ছবি গছজোপাৰ ঠাইটো দেখিছা এটো গছ ফুল এখিনি ছবি ইয়াতে আছে হয়নে তেতিয়ালে গছজোপাৰ ঠাইত যেটো বহিব হেতু সংখ্যা লিখিবা ইয়াত ফুলটোৰ ঠাইত যেটো সংখ্যা বহিব হেতু লিখিবা ইয়াত ষ্টাৰৰ জাগাত যেটো সংখ্যা বহিব হেতু লিখিবা ইয়াত তেনেকৈ বাকি কেটা কৰিবা তাৰ পিছত তলত দিয়া সংখ্যাৰ চানেকিবোৰ সম্পূৰ্ণ কৰা 4 8 12 হে আগৰ চানেকিখিনি যেনেকুৱা এখিনিও ঠিক তেনেকুৱাই হয় তেনেকে কৰিবা আৰু শিকাই নাথাকো দেই নিজে কৰিবা সময় লৈ কৰিবা লৰালৰি কৰাৰ কাৰণ নাই যেহেতু 15 দিন সময় দিয়া হৈছে খুব ধুনিয়াকে তোমালোকে কমপ্লিট কৰিব পাৰিবা সময়তকে আগতে কিন্তু লাহে ধীৰে কৰিবা সময় লাগক কথা নাই তাৰ পিছত 9 নম্বৰটো চোৱা খালি ঠাই পূৰ কৰা এখিনি পূৰণ দিছে তোমালোকক পূৰণৰ নেওতা ইতিমধ্যে মই মুখস্থও কৰিবলৈ দিছিলো যদি কৰিছা এখিনি একোৱে অসুবিধা নাপাবা 7 3 গুণ 21 তেনেকৈ 8 4 গুণ কি হ'ব ইয়াত বহাবা তেনেকৈ বাকিবোৰ কমপ্লিট কৰিবা তাৰ পিছত আছে যোগ কৰা আৰু এফালে বিয়োগ কৰা এখিনি যোগ আৰু বিয়োগৰ অংক গতিকে এখিনিত বুজাব লগা বিশেষ একো নাই শুদ্ধকৈ কৰিবা খালি ভুল নকৰিবা আৰু লেতেৰা নকৰিবা তাৰ পিছত সমস্যা সমাধান কৰা উৰুকাৰ ভোজৰ পিছত ৰৌ মাছ বাকি থাকিল ইমানটা আৰু ভকুৱা মাছ বাকি থাকিল ইমানটা ভোজৰ পিছত ৰৌ আৰু ভকুৱা মাছ মিলাই মুঠ কিমানটা মাছ বাকি থাকিল এটা কি হ'ব এই দুটা যোগ কৰিব লাগিব যোগ কৰি যিমানটা হয় ইয়াতে উত্তৰটো লিখিবা পাৰিলে যোগ অংকটো ইয়াত কৰিয়ে দিব চেষ্টা কৰিবা দেই তেতিয়া গম পোৱা যাব শুদ্ধকে কৰিছা নে নাই আৰু যোগ বিয়োগখিনি যেহেতু কৰিবা গতিকে এই সমস্যা সমাধানখিনিটো অসুবিধা নাপাবা ইয়াতো যোগ বিয়োগৰে তোমালোকক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে মাত্ৰ প্ৰশ্নটো ভালকৈ পঢ়িবা এবাৰত যদি বুজি নোপোৱা বাৰবাৰ পঢ়িবা তাৰ পিছত আছে পৰিবেশ অধ্যয়ন আৰু ইয়াতেও তৃতীয় শ্ৰেণীৰ পুনৰ আলোচনা বুলি দিছে প্ৰথম পাঠটো হয়নে বায়ু আৰু আমাৰ চৌপাশ এই পাঠটো তোমালোকে তৃতীয় শ্ৰেণীত পঢ়ি আহিছা আৰু তাৰে সাৰাংশখিনি ইয়াত তোমালোকক দিছে এইখিনি ভালকৈ পঢ়ি লবা তেতিয়া হলে পিছৰ প্ৰশ্নখিনি কৰিব একো অসুবিধা নোপোৱা হাতৰ তলুৱাৰ ওপৰত মুখেৰে এবাৰ ফু মাৰা কি অনুভৱ কৰিলা আৰু কিয় লিখা এই কথাখিনি তোমালোকে নিজৰ ভাষাৰে লিখিব চেষ্টা কৰিবা হাতৰ তলুৱাত ফু মাৰিলে কি পাওঁ আমি বতাহ পাওঁ হয়নে বায়ু আৰু হেয়া বায়ুৰ অনুভৱ হয় সেই কথাখিনিয়ে বায়ু যেহেতু পাঠটোৰ নামে বায়ু আৰু আমাৰ চৌপাশ গতিকে সেই কথাখিনি তোমালোকে ইয়াত লিখিবা তাৰ পিছৰ প্ৰশ্নটো পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি চাৰিওফালে ঘূৰাই দিয়া এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া কি দেখিলা লিখা তোমালোকে নিজে কৰি চাবা ক্ৰিয়াকলাপ হিচাপত কৰি চাবা কৰি চাই লিখিলে তোমালোকে একদম শুদ্ধকে লিখিব পাৰিবা যে কেনেকুৱা অনুভৱ হ'ল আৰু কি দেখিলা সেই কথাখিনি নিজৰ ভাষাৰে লিখিব চেষ্টা কৰিবা গ নম্বৰটো তোমালোকক ক্ৰিয়াকলাপ কৰিবলৈ দিছে যি কৰিব দিছে হেতু কৰিবা আৰু তাৰ পিছত লিখিবা ঘটো তেনেকৈ নিজে কৰিবা তাৰ পিছত লিখিবা ক্ৰিয়াকলাপ 2 পাঠটো মনোযোগেৰে পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এই পাঠটোতো তোমালোকৰ কিতাপ যদি নাই এইখিনি পঢ়িবা ভালকৈ এইখিনি পঢ়ি তাৰ পিছত এই প্ৰশ্ন উত্তৰ কেটা কৰিব পাৰিবা খালি ঠাই পূৰ কৰিব দিছে ডেশ বায়ু ভিতৰলৈ সোমাই আৰু ডেশ বাহিৰলৈ ওলাই যায় হয়নে এই পেৰাগ্ৰাফটোত গোটেইখিনি কথা আছে আমি যে উশাহত নিৰ্মল বায়ু ল'ব লাগে আৰু উশাহ নিশাহত যে আমাৰ বায়ুৰ প্ৰয়োজন হয় সেই কথাবিলাক আছে আৰু সেইখিনিৰ পৰা ইয়াত লিখিব পাৰিবা যে উশাহত বায়ু ভিতৰলৈ সোমায় উশাহ লওঁতে আমাৰ বায়ু ভিতৰলৈ সোমায় হয়নে উশাহত বায়ু ভিতৰলৈ সোমায় আৰু নিশাহত বাহিৰলৈ ওলাই যায় মানে বায়ুটো যেতিয়া এৰি দিওঁ হেতু নিশাহ বুলি কয় সেইখিনি বাৰু এই পেৰাগ্ৰাফটোত নাপাব পাৰা সেইবাবে মই কৈ দিলোঁ আচলতে এই পেৰাগ্ৰাফটোত মই চালো ইয়াতে উশাহ আৰু নিশা বুলি শব্দ দুটা নাই গতিকে তেনেকৈ তোমালোকে লিখিবা আৰু তাৰ পিছতো অসুবিধা যদি কোনোবাই পাইছা এখিনি পঢ়ি যদি এখিনি কৰিব পৰা নাই তেতিয়া হলে তোমালোকে শিক্ষকৰ সহায় লবা উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে এই কথাটো কিন্তু ইয়াত আছে চোৱা
উশাহত এয়া আমি উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে ধুনীয়াকৈ এইখিনি পঢ়িবা তাৰপিছত এইখিনি কৰিব চেষ্টা কৰিবা বায়ু দূষিত হোৱাৰ দুটা কাৰণ লিখা বায়ু কি কাৰণত দূষিত হ'ব পাৰে বায়ু প্ৰদূষণ তাৰমানে বায়ু প্ৰদূষণৰ কাৰণবিলাক আমি তৃতীয় শ্ৰেণীত আলোচনা কৰিছিলোঁ গতিকে তাত পাইছিলা মনত থকাৰ পৰা তেনেকৈ লিখিবা নহ'লে কিতাপখনৰ সহায়ো ল'ব পাৰা এইখিনিয়ে তোমালোকৰ শিকন সমলখিনিৰ আলোচনা সম্পূৰ্ণ হৈ গ'ল তাৰ পিছতো যিকোনো ধৰণৰ অসুবিধা পালে তোমালোকে মোক যোগাযোগ কৰিবা আৰু নিজৰ বিদ্যালয়ৰ শিক্ষকক যোগাযোগ কৰিব পাৰিবা এইখিনি থুলমূলকৈ মাত্ৰ তোমালোকক ধাৰণাটো দিবৰ বাবে মই আলোচনা কৰিলোঁ আৰু চেষ্টা কৰিবা নিজে কৰিবলৈ অভিভাৱকৰ সহায় ল'বা কিন্তু লিখাখিনি নিজে লিখিবা শিক্ষকক যিকোনো ক্ষেত্ৰত অসুবিধা পালে জনাবা হেতু বাৰ কৈছোঁ আৰু লেটেৰা নকৰিবা ধুনীয়াকৈ চাফাকৈ লিখি এইখিনি 15 দিনৰ ভিতৰত জমা দিবা আজিলৈ ইমানখিনিয়ে এই আলোচনাখিনিৰ পৰা নিশ্চয় তোমালোকে উপকৃত হ'ব পাৰিবা আৰু আশা কৰিছোঁ তোমালোকে সকলোৱে এখন ধুনীয়াকৈ ফিল আপ কৰি সময়ত জমা দিব পাৰিবা আজিৰ এই ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া শিকন সমলৰ আলোচনা ইমানতে সামৰণি পৰিল